morning everyone. How are you guys doing? বহুত ঠাণ্ডা মই আজি বহুত সোনকালে উঠিছোঁ দেই মানে 6:30 মান বাজিছে নেকি ময়ো নাজানো দেই কেইটা বাজি আছে কিন্তু ইটছ ভেৰি আৰ্লি ইন দ্য মৰ্নিং বিকজ আজি আমি আমাৰ গোটেই ফেমিলি মামাহঁতৰ ফেমিলি মাহীহঁতৰ ফেমিলি আমি সব গৈ আছোঁ চনকা ইকো ৰিজৰ্ট পবিতৰা ফালে চ' ৰিয়েলি এক্সাইটেড এবাউট দ্য ডে এণ্ড উঠিছোঁ এণ্ড ইমান ভাল লাগিছে ৰাতিপুৱা উঠি The morning sun hitting my face feels so good. উঠিব লাগে ৰাতিপুৱা সোনকালে বাট মই হ'লেও নুঠো মই জাষ্ট অকণমান এনেই বাহিৰত ওলাই আহিছোঁ টু ফিল দ্য ফ্ৰেছ এয়াৰ এতিয়া কুইকলি গৈ ৰেডি হৈ লওঁ এণ্ড দেন উইল ষ্টাৰ্ট আৱাৰ জাৰ্নি চ' আমি এতিয়া ওলাইছোঁ এইফালে দেউতা এইফালে মা বহি আছে মাজত মই এণ্ড আগফালে মোৰ ভাইটি চ' এতিয়া আমি গৈ আছোঁ মাহীহঁতৰ ঘৰলৈ আৰু তাৰ পৰা আমি একেলগে চনকালৈ যাম ৰিক কিউট লাগিছে হাই ক'ত যাব যাবি ৰেজৰ্ট হাই And আমি Chanaka ahi palohi and this is our resort for today. Hello. I am a dancer. Our boy suka cousin hoy. Hoy oh koi dise nije mo cousin hoy de. Hi hello. So this is how our resort looks like and I love it. And ami ahi pai golu look at the view it's so beautiful. পুৰি খাব মাতিছে ব্ৰেকফাষ্ট কৰোঁগে দেন আই উইল গেট বেক টু ইউ অল কি আছে খাবলৈ খাবলৈ আছে পুৰি বস্তুটো গৰম গৰম নে আৰু এয়া আমি পুৰি চব্জি খাবলৈ একদম বহি লৈছোঁ ইয়ান কি কৰিছা Kacha! Genji ulai ase pisfale. Genji dekhi golu. Lahele. Okay. 1, 2, 3. আমি ইয়াতে এতিয়া নদীৰ পাৰত আহিছোঁ বাট দূৰলৈকে নদী নাই বহুত দুখ লাগিছে সেইকাৰণে বাট উই জাষ্ট ৱাকিং অন দ্য বিচ এণ্ড ভাল লাগিছে বতাহ চতাহ এইফালে কি গান বনাইছে মানে ই পিছফালৰ পৰা মই ব্লগত এণ্ট্ৰি মাৰি আছে নাজানো আৰু দেই নদীটো পাম নে নাপাওঁ বাট উই ৰিয়েলি উইচ যে আমি পাওঁ চেষ্টা কৰি আছোঁ যাবলৈ একদম পুৰা বতাহ পৰিছোঁ তলত চাই যাবা দেই য়েছ And guys, আমি পানী পাই গলো. Oh my god! ভাবা নাছিলো পানী পাম বুলি because দূৰ তক দেখা নাছিলো but we are lucky it seems. Yay, let's go. And here it is. Do they? পানী খেলছা পানীৰ পৰা আজি নোলাওৱে নেকি পানীতে থাকিম ই চবকে পানী মাৰি আছে মাক কোনেও বোলে ফটো নুতলে প'জ দি ৰৈ আছে ফটো তুলিবলৈ
ৰ তুলি দিছোঁ ৰ আমি ঠিকছে পানী খেলিলোঁ হেল্ল' এতিয়া আমি ভৰি শুকুৱাই আছোঁ বালিত বহি অ'কে আমি পানী চানী খেলি আহিলোঁ বহুত বেছি ভাল লাগিলে পানীটো ইমান ঠাণ্ডা আছিলে এনেকুৱা লাগিছিলে কিবা পেডিকিউৰ কৰি আছোঁ কিবা মেছাজ হৈ আছে ইট ৱাজ ছ' ৰিলেক্সিং এণ্ড এতিয়া আমি গৈ আছোঁ য'ত আমাৰ টেণ্ট আছে তাতে বহিবলৈ কিবা কিবি খাম চাগে লেটছ চি বাট আই এনজয়ড আ লট কেনেকুৱা লাগিছে আজি কিবা কোৱা কেনেকুৱা লগা তোক একেবাৰে বৰ চেলিব্ৰিটিবিলাকে যে পাপাৰাজি যে এনেকুৱা প্লিজ 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 তেনেকুৱা লাগিছে এতিয়া আমি গৈ আছোঁ হাত ধুবলৈ দেন আমি খাম বাদাম বাদাম কাচাও বাদাম আমাক এৰি এৰি খাই আছে নেকি আৰু এতিয়া আমি চব বহি লৈছোঁ ডম শ্বেৰেটছ খেলিবলৈ ধনতেৰছ এতিয়া অ'কে মিডিয়াম ওল্ড ফাৰ্ষ্ট হাফ পানী জল জল সেকেন্ড হাফ वाह जलवा আহিছে ছাৰ এক্টিং কৰিব আমি ভবাই নাই আমি আহি আজৰি ভবাই নাই ৰাম ৰাম বহুত পুৰানা Bandor in my vlog. Hello. Weekend এতিয়া আমি গৈ আছোঁ লাঞ্চ খাবলৈ এণ্ড দেন যাবৰে হ'ব আৰু লাহেকৈ ৰ'দটো গ'লে but we enjoyed a lot, had a great time and একদম শ্বেয়াৰ্ছ খেলি চবতকৈ ভাল লাগিলে এইটো মানে ফেমিলি গেম টাইপ হৈ গৈছে আমি যেতিয়াই কিবা গেট টুগেডাৰ হয় ফেমিলি গেট টুগেডাৰ আমি সদায় একদম শ্বেয়াৰ্ছ খেলোঁ চ' লাঞ্চ মাই গড ইমান ৰ'দ লাঞ্চ কৰিলোঁ এণ্ড এতিয়া অলপ আগতে মোলৈ এটা ফোন আহিলে যে আজি যিহেতু আমাৰ মিউজিক ভিডিঅ'টো ৰিলিজ হ'ব ফেৰাৰ মেহফিল চ' আমি গোটেই টিমটো লগ হ'ম আজি 6টা বজাত তো 6টা বজাৰ আগতে ইয়াৰ পৰা ওলাই গৈ 6টা বজাত তাত লগ হ'বগৈ লাগিব সেইটোও মই ব্লগত দেখাবলৈ চেষ্টা কৰিম চ' আজি মোৰ ব্লগটো চাগে অলপ বেছিয়ে দীঘল হ'ব আই হোপ ইউ গাইজ উইল ৱাচ ইট এণ্ড এনজয় ইট এতিয়া অকণমান ফুটবল খেলোঁগৈ So guys, we are almost done with everything. এতিয়া আমি যাম চাগে ঘূৰি জাষ্ট চাহটো খাই পেলাই আমি যাম আৰু দেন মই বাহিৰে বাহিৰে যাম দ্য লিটল বিষ্ট্ৰ তাতে আমাৰ গোটেই ছঙৰ টিমটো আমি একেলগে লগ হ'ম এণ্ড দেন আমাৰ মিউজিক ভিডিঅ'টো আপলোড হ'ব লেটছ গ' তাতে মই ট্ৰাই কৰিম ব্লগ কৰিবলৈ আই ডোণ্ট ন' কেনেকুৱা চিটুৱেশ্যন হয় বাট আই ট্ৰাই মাই বেষ্ট টু শ্ব' ইউ গাইজ এভৰিথিং কোন আছে আমাৰ ব্লগত আজি এটা একদম সাংঘাতিক দিন হয়নে ৰাগিনী একদম কি হৈ আছে কি হ'ব সেইটো ৰাগিনীৰ মেহফিল কি হৈ আছে কি হ'ব সেইটো ৰাগিনীয়ে ক'ব ধুনীয়া ৰাইমিং ৰাইমিং হৈছে এইফালে চব Happy birthday! Yeah! Finally, Farah Mahfil. Oh. So এফালে আমাৰ ফেয়াৰ মেহফিলৰ গোটেই টিমটো আছে ছং ৰিলিজৰ কাৰণে আৰু লগতে আচুৰ্যদাও আহিছে চ' গাইজ মই জাষ্ট আহি পাইছোঁ 10:45 ছং ৰিলিজত গ'লোঁ পিকনিকৰ পৰা ডাইৰেক্টলি ছং ৰিলিজত গৈছোঁ তাতে থাকিলোঁ এতিয়ালৈকে এণ্ড দেন মোক এতিয়া ড্ৰপ কৰি গৈছে ফাইনেলি আমাৰ গানটো ৰিলিজ হ'ল এইটো ব্লগ নাজানো কেতিয়া আপলোড হ'ব বিকজ অলৰেডি বহুতকেইটা ব্লগ মোৰ লাইন আপ হৈ আছে বাট যি কি নহওক মে বি এই ব্লগটো যোৱালৈকে গান চান আপলোড হৈ বহুত দিন হৈ যাবগৈ বাট ষ্টিল আজি আমাৰ গানটো ৰিলিজ হ'ল
মোৰ ফাৰ্ষ্ট মিউজিক ভিডিঅ' এণ্ড এতিয়ালৈকে মানুহে খুব ভাল পাইছে, খুব ইউনিক এটা কনচেপ্ট পাইছে। যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই গৈ চাওক। ফেৰাৰ মেহফিল জুবিন দাই গাইছে এণ্ড আমি বহুত কষ্ট কৰিছোঁ এটা বেলেগ ধৰণৰ ভিডিঅ' বনাবলৈ। আই হোপ ইউ গাইজ লাইক ইট এণ্ড যদি অলৰেডি চাইছে কমেণ্ট কৰক এণ্ড কওক কেনেকুৱা লাগিলে। এণ্ড আজি ব্লগটো ইয়াতে এণ্ড কৰোঁ। পিকনিক দেখাম ভাবিছিলোঁ বাট লগতে ছং ৰিলিজো অলপ চলপ যিখিনি পাৰোঁ মই দেখাইছোঁ। So I hope you guys enjoyed watching it, and if you did, don't forget to like, share and subscribe to my channel. Also যদি আপোনালোকে আৰু এনেকুৱা vlog চাব বিচাৰিছে, press the bell icon and keep loving me. Bye bye.